অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠ 11 গুপ্ত সাম্ৰাজ্যৰ উত্থান। খ্ৰীষ্টীয় ৩য় শতিকাত গুপ্ত ৰাজবংশৰ অধীনত উত্তৰ ভাৰতৰ বহুতো সৰু সৰু ৰাজ্য একত্ৰিত হৈ এক বিশাল গুপ্ত সাম্ৰাজ্য গঠন হৈছিল। সাহিত্য, এলাহাবাদ প্ৰশস্তি, মুদ্ৰা, স্থাপত্য ভাস্কৰ্য, চিত্ৰকলা আৰু চীনা পৰিব্ৰাজক, ফাহিয়নৰ টকা আদি ইতিহাসৰ বিভিন্ন সমলৰ পৰা আমি গুপ্তসকলৰ বিষয়ে বহু কথা জানিব পাৰোঁ। ৩য় শতিকাৰ আৰম্ভণিতে শ্ৰীগুপ্তই মগধত গুপ্ত বংশ প্ৰতিষ্ঠা কৰি মহাৰাজ উপাধি লৈছিল। শ্ৰীগুপ্তৰ পিছত ঘটোৎকচ, প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, দ্বিতীয় চন্দ্ৰগুপ্ত, প্ৰথম কুমাৰগুপ্ত আৰু স্কন্দগুপ্তই গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত বহে। এইসকলৰ ভিতৰত প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত আৰু দ্বিতীয় চন্দ্ৰগুপ্তৰ কাৰ্যকাল বিশেষভাৱে উল্লেখযোগ্য। স্কন্দগুপ্তৰ পিছতো বহুকেইজন গুপ্ত সম্ৰাটে গুপ্ত সাম্ৰাজ্যত শাসন চলাইছিল। ইতিহাসত এওঁলোকক পৰৱৰ্তী গুপ্ত বুলি কোৱা হয়। শাসন ব্যৱস্থাত ৰজাই ৰাজ্যৰ মুৰব্বী আছিল যদিও বহুতো ক্ষমতা বিকেন্দ্ৰীকৰণ কৰা হৈছিল। গুপ্ত সম্ৰাটসকলে শাসনৰ সুবিধাৰ্থে সাম্ৰাজ্যখনক ভুক্তি, বিষয়, গাঁও আদি গোটত ভাগ কৰিছিল। প্ৰতিটো গোটৰ পৰিচালনাৰ বাবে বেলেগ বেলেগ বিষয়া নিয়োগ কৰা হৈছিল। গুপ্ত সাম্ৰাজ্যৰ অৰ্থনীতিৰো মূল উৎস আছিল কৃষি। তেওঁলোকে ৰাজ্যৰ ভূমিসমূহক ৩ শ্ৰেণীত ভাগ কৰিছিল। ১. ৰাষ্ট্ৰৰ মালিকানাধীন ভূমি, ২. চৰকাৰী উৰ্বৰ ভূমি আৰু ৩. ব্যক্তিগত কৃষিভূমি। এই দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ ভূমিৰ পৰা চৰকাৰে কৰ কাটল সংগ্ৰহ কৰিছিল। উৎপন্ন শস্যৰ 4/1 অংশৰ পৰা 6/1 অংশলৈকে কৰ হিচাপে আদায় কৰিছিল। গুপ্ত সম্ৰাটসকলে ব্ৰাহ্মণসকলক পৃথককৈ ভূমিদান কৰিছিল। এইদৰে ভূমি বিতৰণ আৰু দান কৰাৰ ফলত গুপ্ত যুগত এচাম ভূমিৰ মালিক অথবা সামন্ত শ্ৰেণীৰ সৃষ্টি হৈছিল। গুপ্ত যুগত ব্যৱসায় বাণিজ্যই প্ৰসাৰতা লাভ কৰিছিল। ভাৰতীয় বস্ত্ৰশিল্পজাত সামগ্ৰীসমূহে এই সময়ত বিদেশত সমাদৰ লাভ কৰিছিল। জল আৰু স্থল উভয় পথেৰে সাম্ৰাজ্যৰ বাহিৰে ভিতৰে ব্যৱসায় বাণিজ্য চলিছিল। স্থলপথেৰে বহিৰ্দেশৰ লগত ব্যৱসায় বাণিজ্য চলাবৰ কাৰণে উপকূলীয় অঞ্চলবোৰত কিছুসংখ্যক বন্দৰ গঢ় লৈ উঠিছিল। ভাৰতবৰ্ষৰ পৰা ৰোমলৈ মছলা, চন্দন কাঠ, হাতী দাঁতেৰে তৈয়াৰী বস্তু, মণিমুকুতা, ঔষধি গছ, সুগন্ধি দ্ৰব্যৰ লগতে কিছুমান জীৱ জন্তুও এই বন্দৰবোৰেদি ৰপ্তানি কৰা হৈছিল। গুপ্ত যুগত সোণ ৰূপৰ মুদ্ৰাৰ লগতে কৰিও প্ৰচলন আছিল। গুপ্ত যুগত গিল বা নিগম ব্যৱস্থা প্ৰচলিত আছিল। গিলবোৰে বেংকৰ দৰে ব্যৱসায়িক টকা ধাৰে দিছিল। ব্যৱসায় বাণিজ্য কৰিবলৈ হ'লে বিশেষকৈ বিদেশী লোকে গিল্ডৰ অনুমতি ল'ব লাগিছিল। ইয়াৰ ফলত গুপ্ত যুগত এক পুঁজিপতি শ্ৰেণীৰ আৱিৰ্ভাৱ হৈছিল। গুপ্ত যুগৰ সমাজ ব্যৱস্থাত মহিলাক সম অধিকাৰ দিয়া হোৱা নাছিল। গুপ্ত সমাজত বৰ্ণ প্ৰথা কঠোৰ আছিল। 4 বৰ্ণৰ উপৰি কিছুমান ন বৰ্ণৰো সৃষ্টি হোৱা দেখা গৈছিল। কিয়নো সেই সময়ত উত্তৰ পশ্চিম যোগেদি বহুতো বিদেশী শক্তি আহি ইয়াত নিগাজীকৈ থাকিবলৈ লৈছিল। য'ত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলৰ প্ৰতিপত্তি তথা সামাজিক মৰ্যাদা বৃদ্ধি পাইছিল। বাল্য বিবাহ আৰু সতীদাহ প্ৰথা এই যুগত প্ৰচলন আছিল। সতীদাহ প্ৰথা হ'ল স্বামীৰ মৃত্যু হ'লে পত্নীগৰাকীয়ে স্বামীৰ চিতাত জাপ দিব লাগিছিল। গুপ্ত যুগৰ এই সতীদাহ প্ৰথাৰ প্ৰভাৱ আধুনিক ভাৰততো পৰিছিল। গুপ্ত ৰজাসকলে সাহিত্য, সংস্কৃতি আৰু বিজ্ঞানৰ প্ৰসাৰৰ বাবে
উদাৰভাৱে পৃষ্ঠপোষকতা আগবঢ়াইছিল। সংস্কৃত ভাষা এই যুগত উচ্চ শ্ৰেণীৰ ভাষা মৰ্যাদা লাভ কৰিছিল আৰু প্ৰাকৃত সমাজৰ সাধাৰণ শ্ৰেণীৰ ভাষা আছিল। মহাকবি কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখাদত্তই বিভিন্ন ৰচনাৰে এই যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। আন এগৰাকী পণ্ডিত হৰিসেনে এই যুগতে এলাহাবাদ প্ৰশস্তি যোগেদি এক প্ৰশস্তি লিখি উলিয়াইছিল। পুৰাণ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্ৰন্থসমূহ এই যুগত পুনৰ মুদ্ৰিত হৈছিল। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত 9 গৰাকী সাহিত্যিকৰ সমাহাৰ ঘটিছিল, যাক নৱৰত্ন বুলি কোৱা হৈছিল। গুপ্ত যুগত নালন্দা, তক্ষশিলা, উজ্জয়িনী, সাৰনাথ আৰু বিক্ৰমশিলা নামৰ 5খন বিশ্ববিদ্যালয় আছিল। গুপ্ত যুগতে মহাকবি কালিদাসে কুমাৰ সম্ভৱ, ৰঘুবংশ, মেঘদূতম, ঋতু সংহাৰ, অভিজ্ঞানম, শকুন্তলম আদি অমূল্য গ্ৰন্থ ৰচনা কৰিছিল। এই যুগতে শূদ্ৰকে মৃচ্ছকটিকা, ভৰতে নাট্যশাস্ত্ৰ আৰু বিশাখাদত্তই মুদ্ৰাক্ষস ৰচনা কৰিছিল। এই যুগতে বৈজ্ঞানিকসকলে গণিতৰ দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানুহ ধাৰণা আদি তত্ত্বসমূহ উদ্ভাৱন কৰিছিল। আন এজন জ্যোতিষশাস্ত্ৰবিদ বৰামিহিৰে বৃহৎ সংহিতা নামৰ উল্লেখযোগ্য পুথিখন ৰচনা কৰিছিল। চৰক আৰু সুশ্ৰুত এই যুগৰ দুজন উল্লেখযোগ্য চিকিৎসা শাস্ত্ৰবিদ আছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মনত ৰাখিবা যে এই যুগৰ প্ৰখ্যাত জ্যোতিৰ্বিদ আৰ্যভট্টই আৰ্যভট্টীয় নামৰ পুথিখন ৰচনা কৰিছিল। শিল্প ভাস্কৰ্যৰ উত্তৰণে গুপ্ত যুগক আৰু এক উচ্চ শিখৰলৈ তুলি নিছিল। গুপ্ত যুগৰ স্থাপত্যৰ কেতবোৰ নিদৰ্শন হ'ল সাঁচীৰ বিষ্ণু মন্দিৰ, দেওগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলৰ দুৰ্গা মন্দিৰ, সাৰনাথৰ ধ্যানমগ্ন বুদ্ধ, মথুৰাৰ থিয় দি থকা বুদ্ধ মূৰ্তি ইত্যাদি। চিত্ৰকলাৰ ক্ষেত্ৰতো গুপ্ত যুগ গৌৰৱৰ উচ্চ শিখৰত উপনীত হৈছিলগৈ। শিল্পী আৰু চিত্ৰকৰসকলে বিভিন্ন গুহা আৰু মন্দিৰসমূহত অপূৰ্ব চিত্ৰ অংকন কৰিছিল। অজন্তা, ইলোৰা, বাগগুহা আদিৰ চিত্ৰাংকনসমূহে গুপ্ত যুগৰ গৰিমা আজিও আমাক সোঁৱৰাই দিয়ে।